চাবলৈ আমি যাম আজি এতিয়া ক'ত যাবা এতিয়া ৰীতাদাৰ বাৰ্থডে ন ব'লা 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 ৰীতাদাৰ বাৰ্থডে যাম বাবা ৰীতাদাৰ বাৰ্থডে যাম কি খবৰ আপোনালোকৰ ভালনে সকলোৰে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যদি ভিডিঅ'টো চাই ভাল পায় মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভাল পালে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজি ষষ্ঠী পূজা আৰম্ভ হৈছে কিন্তু আমি এতিয়া ষষ্ঠী পূজালৈ বুলিও নহয় আমি ওলাইছোঁ মানে বাৰ ল'ৰাটোৰ আজি বাৰ্থডে আছে তালৈ বুলি ওলাইছোঁ এই ওলাই আহিছোঁ আৰু তাহাঁতৰ ঘৰলৈ দুৰ্গা পূজাৰ দিনকেইটা সঁচাকৈ মনটো কিবা এটা ইমান ভাল লাগে ন বছৰটোত এবাৰেই আহে ন 2-3 দিনৰ কাৰণে হ'লেও মানে এই সময়কণ ইমান ভাল লগা হৈ পৰে আকৌ গুচি গ'লে আকৌ ঠাণ্ডা হৈ যায় চাৰিওফালে আমি দোকান এখনত সোমালোঁ দুৰ্গা পূজাত দিবৰ কাৰণে মানে শাৰী এখন ল'বৰ কাৰণে আৰু টিকলি গৈ পেলাই দোকানৰ মাজত বহি লৈছেগৈ নাহে এতিয়া ঠাইকক পাই মোক পাতা নিদি আছো আহি পাই ককায়েকৰ লগত খেলিবলৈ লাগি গ'ল আজিকালি ককায়েক ডাঙৰ হৈছে নহয় তাইৰ লগত ইমান খেলি থাকিব নিবিচাৰে কিন্তু তাই নুশুনে তাৰ ফ্ৰেণ্ড এটা আহিছে ফ্ৰেণ্ডৰ লগত খেলিছে তাই তাহাঁতৰ মাজতে সোমাই লৈছে তাহাঁতৰ লগতে থাকিব আৰু তাৰ খেলনা বস্তুবোৰ চুই থাকেগৈ গৈ সি ডাঙৰ হ'ল যদিও সিও সেই সৰু সৰু বাচ্চাই খেলনাবোৰ সি খেলি থাকে এইটো বাৰ্থডে এইটো ৰীতাদাক দি দিয়া চকলেট ৰীতাদাক দি দিয়া এইটো দি দিয়া ৰীতাদাক দি দিয়াচোন লুনা দি দিয়া এইটো দাদাক দি দিয়া হাৱা হে বাৰ্থডে নকৰিবাচোন ৰবা নকৰিবাচোন অঁ লুনা তেনেকৈ নেখায় নহয় লুনা তেনেকৈ নেখায় লুনা ককায়েকৰ লগত খেলিব লাগে ককায়েক যেনি যায় তেনি খেলিছে ককায়েকে খেলিবলৈ মন কৰা নাই তাই কিন্তু নহ'ব তাৰ পিছ নেৰা হৈছে বাৰ ঘৰত আহিছোঁ এতিয়া ৰীতৰ লগত থাকিব লাগে ৰীত অকণমান ডাঙৰ হৈছে নহয় তাৰো লগৰ ল'ৰা আহিছে তাৰ লগত খেলিবলৈ গ'ল এতিয়া তাই ৰুমৰ ভিতৰত নেথাকে সেই ককায়েকৰ ওচৰলৈহে যায় দেখিছেনে কি উৎপাত মানে কৈছোঁ নহয় আমি প্ৰথমতে খাই ল'লোঁ সোনকালে কাৰণ আমাৰ পিছদিনাখন আকৌ সোনকালে পূজা ঘৰতো যাব লাগিব আৰু টিকলি ৰাতি বেছি দেৰি হ'লে দিগদাৰ কৰিব বুলি আমাৰ এচোৱা আহিবলৈও থাকে যে সেইটো কাৰণে আমি সোনকালে খাই বৈ আজৰি হৈ পটককৈ আমি বেছি দেৰি থকাই নাই আৰু অলপ দেৰি থাকি পেলাই গুচি আহিলোঁ এইগৰাকী আমাৰ ৰীতৰ লগৰ ল'ৰাটোৰ মাক হয় বৰ ভাল লাগে বাজনী আহিছে আৰু মোৰ ভিডিঅ' চাই হেনো বৰ ভাল পায় সেইটো কাৰণে ক'লোঁ এবাৰ আপোনাকো ভিডিঅ'ত উলিয়াই দিওঁ বুলি ক'লোঁ আৰু তেওঁ লাজ কৰিছে অকণমান আৰু এই দ্বিতীয় দিনা সপ্তমী পূজা আৰম্ভ হৈছে ৰাতিপুৱা আমি সোনকালে ওলাই আহিলোঁ সপ্তমী পূজা যিহেতু অকণমান সোনকালে আৰম্ভ হ'ব আমি 6টা বজাত মন্দিৰলৈ আহিলোঁ আহি পেলাই ইয়াতে আমি সপ্তমী পূজাৰ কাৰণে চাকি জ্বলালোঁ মই প্ৰথম চাকি জ্বলাইছোঁ সেইদিনাখন পূজাও আৰম্ভ হ'বলৈ লৈছে মানুহ তেনেকৈ নাছিলে তেতিয়া আৰু যিজন পুৰোহিতে মানে পূজা ভাগ কৰে তেওঁ আমাৰ ঘৰলৈও আহে তেওঁ আমাৰ যিখিনি আমাৰ বছৰেকীয়া শ্ৰাদ্ধ বা পূজা পাতল কৰোঁ সেইখিনি তেওঁৰ হাতৰে কৰোঁ মানে তেওঁ আছিলে কাৰণে ভালো লাগিলে গৈ পেলাই তাতে চাকি গছ তাতে মই জ্বলালোঁ সপ্তমী পূজা আৰম্ভ হৈছে আমি মন্দিৰত যেতিয়া গৈছোঁ ৰাতিপুৱা সপ্তমী পূজা আৰম্ভ হৈছে এতিয়া আমি সেইখিনি সময়ত অলপ দেৰি থাকিলোঁ থাকি পেলাই বহুত বেছি দেৰিও থকা নাই পূজা বহাৰ পিছত গুচি আহিলোঁ যিহেতু কণমানিজনী ঘৰতে থৈ গৈছোঁ শুই আছিলে তেতিয়া তাৰপৰা আমি সোনকালে চাকি ধূপ জ্বলাই ওলাই আহিলোঁ আৰু মধু কৈতবিধ্বংসী বিদ্যাতিবৰদে নমঃ ৰূপং দেহি জয়ং দেহি মাতৃবৰদে নমঃ
ওং দেহি জয়ং দেহি। সপ্তমীৰ দিনা ৰাতি আমি ওলাই আহিছোঁ। গাড়ী লৈ ওলাই আহিলে বেছি দেৰিকৈ ওলাই আহিব নোৱাৰি, মানে ইমানেই জাম হয়, গাড়ী চলাবলৈ অকণমান দিগদাৰ হয়। সেইটো কাৰণে আমি সোনকালে ওলাই আহিছোঁ, সোনকালে সচাই পেলাই সোনকালে ঘৰলৈ যাম, বেছি দেৰিলৈকে নাথাকোঁ আৰু। নহ'লে দীঘলীয়াডাল পাই যে তেনেকুৱা কিনি লৈ যাব লাগে, বেনি বেনি থকা ভাল পাবলৈ নতুন দেখিব। খেলনা বস্তু ভৰ্তি একদম। আমি আহিছোঁ আজি সপ্তমী পূজা চাবলৈ, নাৰেংগীলৈকে আহিছোঁ বাৰু। বৰ ধুনীয়া হয় ইয়াতে পূজা। আপোনালোক চাবলৈ গৈছেনে পূজা চাবলৈ? বৰষুণ দিলে আমি চব এতিয়া ঘৰলৈ গুচি যাব লাগিব ন। বৰষুণ দিছে, দুনাই খেলনা বস্তু এটা ল'লে আৰু আমি চানা টানা খালোঁ আৰু এতিয়া ঘৰলৈ যোৱাকৈ ভাল আৰু। বৰষুণত ক'ত পূজা চাবা? কেনেকৈ সোমাবা ইমান বৰষুণত? নোৱাৰি দেই, চৰ্দি লাগিব আকৌ। অষ্টমীৰ দিনাখন ৰাতিপুৱা ওলাই যোৱা নহ'লে, সোনকালৰ পৰা পূজা হৈছিলে কাৰণে টিকলিও অকণমান দিগদাৰ কৰিলে। নৱমী দিনাখন নৱমী পূজাৰ কাৰণে ওলাই গ'লোঁ, ওলাই পেলাই চাকি ধূপ জ্বলালোঁ আৰু জ্বলাই পেলাই এতিয়া আৰু এভাগ পূজালৈ যাম। দুভাগ পূজালৈ আহিছোঁ, এভাগত সোমালোঁ আৰু এতিয়া আৰু পান্ন মাছ এজনী কিনি লৈছে আৰু গোটেই গাড়ীখন বন্দী কৰি আনিছে এইজনী মাছ। বহিবলৈ জেগা নাই। কাৰেণ্টৰ তাঁৰ ডালতে বেলেগ নহয়, সেয়া কৰে
এই মাছজনী যে কিনি ল'লে ক'ত গাড়ীৰ পৰা নামিলেও এজনী লগতে লৈ যায়, কেনিও নমাই থৈ নাযায়। টিকলিক লৈ ফ্ৰণ্ট ছিটত বহিবলৈ সঁচাকৈ বৰ দিগদাৰ। বেক চাইডে বহাই ভাল মানে, তাই আকৌ ফ্ৰণ্ট ছিটতে বহি যাব লাগে, ৰাস্তাটো চাই যাব পাৰে যে। এই বেলুনে চেলুনে মই সেইটো কাৰণে পিছফালে বহাই আনিছোঁ, তাই এতিয়া পিছফালে থিয় হৈ আহিব পাৰে তেতিয়া। এইফালে কি মদ ঘৰে আহে ন কি পাথৰ কুঁৱাৰীহে আৰু ইয়াত এতিয়া সোমাবলৈ আকৌ হেৰি নহয়, গাড়ী ৰাখিবলৈ জেগা নাই। মানুহ চাচোন